প্ৰিয় দৰ্শক, ৰাতিৰ এন্ধাৰ যিমানেই গভীৰ হয়, পুৱাৰ পোহৰ সিমানেই কাষ চাপি আহে। সেয়ে আমি সদায় আশাবাদী। আজি সমগ্ৰ মানৱ জাতি বিপন্নমুখী। ধ্বংসৰ দিশে যেন আগবাঢ়িছে মানৱ সমাজ। ক্ষুদ্ৰ এটি ভাইৰাছৰ সন্মুখত যেন অসহায় আমিবোৰ। এয়া যেন তৃতীয় বিশ্বযুদ্ধহে। ভাইৰাছ বনাম হিউমেন। যুদ্ধত কিমানজনে প্ৰাণ হেৰুৱাব সেয়া কোনেও নেজানে। শেষত কোন জীয়াই থাকিব, ভাইৰাছ নে হিউমেন? কাৰ হাতত যাব এই যুদ্ধত বিজয় ট্ৰফি? কিন্তু আমি যুদ্ধ কৰিয়েই যাব লাগিব, অনিৰ্দিষ্ট কাললৈ। কাৰ কেতিয়া পাল আহিব কোনেও নেজানে। হয়তোবা এই যুদ্ধৰ শেষত মই নেথাকিবও পাৰোঁ। অনিৰ্দিষ্টম্যাদী এই যুদ্ধ। মানৱ জাতিৰ এনে এক পৰিস্থিতি আহিব পাৰে বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। শেষত সুদা চকুৰে মনিব নোৱাৰা এক ক্ষুদ্ৰ ভাইৰাছেই মানৱ জাতিৰ ধ্বংসৰ কাৰক হ'ব নেকি? এই যুদ্ধত বোমা বন্দুক একোৱেই নাই, নাই কোনো হতাহতি। তথাপি যেন মানুহেই আজি মানুহৰ শত্ৰু। পিছে যিয়েই নহওক, প্ৰতিটো অন্ধকাৰেই আলোকৰ বতৰা কঢ়িয়াই আনে। ভাইৰাছৰ আতংকত গৃহবন্দী মানৱ জাতি আৰু তাৰ লগত পৰিষ্কাৰ পৰিচ্ছন্ন আকাশ বতাহ। হয়, অবিশ্বাস্য হ'লেও এয়া এক প্ৰকৃত সত্য যে মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতেই সলনি হৈ গৈছে আমি বাস কৰা পৃথিৱীখন। এক অদ্ভুত সন্ধিক্ষণত ভৰি দিছে মানৱ সভ্যতাই। কোটি কোটি মানুহৰ জীৱন ধাৰণৰ ধৰণটোৱেই যেন সলনি হৈ গৈছে। সামাজিক ছবিটোৱেই ওলট পালট হৈ গৈছে। এয়া কোনো বিচ্ছিন্ন ঘটনা নহয়তো, নে কিবা দুৰ্ঘটনা? পিছে এয়াই বাস্তৱ যে সলনি হ'ব ধৰিছে সেউজী ধৰণী। বিশ্বজুৰি হোৱা দীৰ্ঘম্যাদী লকডাউনৰ বাবেই অবিশ্বাস্যভাৱে হ্ৰাস হ'ব ধৰিছে পৃথিৱীখনত প্ৰদূষণৰ মাত্ৰা। ইংলেণ্ড, চীন বা ইটালীৰ আকাশত আচৰিতভাৱে কমিছে ছালফাৰ ডাই অক্সাইড বা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা। পৰিৱেশবিদসকলক হতবাক কৰি নিউয়ৰ্কৰ আকাশৰ প্ৰদূষণৰ মাত্ৰা কমিছে 60% অধিক পৰিমাণত। ইউৰোপৰ মানুহে খালী চকুৰে উপভোগ কৰিছে ফটফটীয়া নিৰ্মল নীলা আকাশ, যি ইমান দিনে হয়তো কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল তেওঁলোকে। জাক পাতি ওলাই আহিছে পৰিভ্ৰমী পক্ষীৰ দল। সভ্যতাৰ পৰা বহু দূৰত আঁতৰি যোৱা নিৰীহ ডলফিনেও ঘূৰি আহিছে মানুহৰ কাষত। ভেনিছৰ পৰা দিল্লীলৈ সৰ্বত্ৰে একে ছবি। হ্ৰাস পাইছে বৈশ্বিক তাপমাত্ৰাৰ হাৰো। অবিশ্বাস্য নহয়নে? মানুহে যিমানেই ঘৰত আবদ্ধ হৈছে, কমিছে উদ্যোগ, কাৰখানা, যান বাহন বা বিমানৰ পৰা নিৰ্গত হোৱা প্ৰদূষণৰ মাত্ৰা। সম্পূৰ্ণ মানৱ সভ্যতাকেই যেন মাত্ৰ 2-3 সপ্তাহতেই জোকাৰি গৈছে এই ভাইৰাছে। মানুহে প্ৰকৃতিৰ ওপৰত কিমান বাৰ মুখ্যম আঘাত সানিছে। কিন্তু লকডাউনে আজি মানুহক গৃহবন্দী কৰিছে আৰু মুক্ত হৈ ঘূৰি ফুৰাৰ অৱকাশ প্ৰদান কৰিছে বন্যপ্ৰাণী জগতক। আজি পশু পক্ষীয়ে যেন চিৰিয়াখানা দৰ্শন কৰিছে। গৃহবন্দী কিমান মানুহক আজি পিঞ্জৰাবদ্ধ বাঘ বা অইন জীৱৰ দৰেই জীৱ জগতে চকুৰে চাই উপভোগ কৰিছে। বিশেষজ্ঞ বা বিজ্ঞানীসকলৰ মতে এয়া মাত্ৰ আৰম্ভণিহে। এটি ভাইৰাছে সম্পূৰ্ণ মানৱ জাতিৰ নক্সাই সলনি কৰি দিব আমাৰ মানসিকতাক। আমি আমাৰ দেহৰ অটোইমিউনিটি ছিষ্টেমৰ কথা শুনিছিলোঁ, কিন্তু এই পৃথিৱীখনৰো যে এটা অটোইমিউনিটি ছিষ্টেম আছে সেয়া কাহানিও কল্পনাও কৰা নাছিলোঁ। যেন সেউজী ধৰণীয়ে সহিব নোৱাৰি নিজৰ অট'ৰিষ্টুৰ বটমটোতেই টিপি দিছে। বিজ্ঞানীসকলৰ মতে অহা কিছুদিনৰ ভিতৰত প্ৰদূষণৰ মাত্ৰা কমিব প্ৰায় 45%লৈ আৰু এই পৃথিৱীক লৈ যাব প্ৰায় 500 বছৰ আগৰ পৰিৱেশলৈ। অহা কেইমাহৰ ভিতৰত কমি যাব হিমবাহৰ গলন। নতুন পৃথিৱীত নতুন ধৰণে বাস কৰিব মানুহ। ডুবিব ধৰা অৰ্থনীতি, থমকি ৰোৱা শিল্প আৰু আমূল পৰিৱৰ্তন হোৱা জীৱনক নতুনকৈ বাস কৰিবলৈ শিকাব। ধূসৰ অন্ধকাৰ ভেদি নতুন পৃথিৱীৰ সোণালী পোহৰৰ ৰেখাই হয়তো দেখা দিছে এতিয়া। এই যুদ্ধৰ শেষত বহুখিনিয়ে হেৰাই যাব, আকৌ নতুন বহুখিনি সৃষ্টিও হ'ব। অকল নেথাকিব কিছু মানৱ সমাজ।
যোগ্যসকলেই কেৱল তিষ্ঠি থাকিব এই যুদ্ধত। আপুনিও হ'ব পাৰে সেই যোগ্য ব্যক্তি। সেয়ে ঘৰতেই থাকক, লকডাউন ছাপোৰ্ট কৰক আৰু ধন্যবাদ জনাওক সেই যোদ্ধাসকলক, যিসকলে দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি নিজৰ জীৱনকো বিপদাপন্ন কৰি আমাক সহায় কৰিবলৈ ওলাই পৰিছে ৰাস্তাত, হস্পিটেলত। ধন্যবাদ জনাওক সমস্ত ডাক্তৰ, নাৰ্ছ, পুলিচ আৰু সমস্ত ইমাৰ্জেঞ্চি ছাৰ্ভিচ কৰ্মীসকলক। সঁচাকৈয়ে আমাৰ পৃথিৱীখন এক আমূল পৰিৱৰ্তনৰ সন্ধিক্ষণত। ভিডিঅ'ৰ বিষয়বস্তুৰ লগত যদি আপুনি সহমত পোষণ কৰে, তেনেহ'লে আপোনাৰ দৰে প্ৰতিজনক শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্ট কৰি মোক জনাওক। লগ হ'ম অঘাইটঙৰ পৰৱৰ্তী এপিছডত। এই কামনাৰে বিদায় মাগিছোঁ।